Hello guys, welcome back to my new another video guys. আজি নতুন এটা ভিডিও লৈ সকলোকে স্বাগতম জনালো। এতিয়া হৈ উঠিছে বেছি দেৰি হোৱা নাই আৰু এতিয়া চাহটো খাই লওঁ। আজি কিবা এটা কৰিম বুলি ভাবিছোঁ, আপোনালোকে চাব। এইফালে আছে এইখিনি জাহাজী কল, ৰাতিপুৱা কল খাই লওঁ। এইফালে কুৰকুৰি পেকেট আছে আৰু এবাটি গৰম পানী এবাটি আছে। চিপছ, ডায়মণ্ড চিপছ। গাছ মানে মই এসপ্তাহমান হৈ গ'ল আজি কুকুৰা পোৱালি আনিছিলোঁ যে সেইদিনাখন দেখাইছিলোঁ সোণালী কুকুৰা পোৱালি। সেইখিনি মানে ইয়াত আছে কাৰ্টুনটোতে সোমাই থৈছোঁ। এতিয়া মানে অকণমান ডাঙৰ হৈছে এইখিনি চাওঁ। গাছ এতিয়া গঁৰালটো বনাবলৈ জেগা চাই লওঁ। জেগা মানে আগতে আমাৰ ঘৰৰ লোকেল কুকুৰাখিনি আছিলে নহয় গাছ, সেইখিনি মানে পোৱালি সৰু কুকুৰা কেইবাজনী আছে বাৰু ঘৰত। সেইকেইজনী মানে পোৱালি হ'লেই মানে এইটো মই গঁৰাল টাইপৰ এটা বনাই থৈছোঁ চাওঁ। এইটো ইয়াত মানে পোৱালিখিনি সুমিয়াই পেলাই থৈ দিওঁ। এতিয়া পোৱালিখিনি ডাঙৰ হ'ল, সেইকাৰণে এতিয়া মই অনা সোণালীখিনি পোৱালিখিনি ইয়াতে থ'ম বুলি ভাবিছোঁ। চাওকচোন গাছ কিমান লেতেৰা হৈছে। ইয়াততো পোৱালিখিনি থ'লে বেমাৰ হ'ব, সেইকাৰণে অকণমান চাফা কৰোঁ। গাছ একদম অৱস্থা বেয়া হৈছে দেই, চাওক এই লেতেৰা ইয়াততো কি হৈ যাব আৰু এইবিলাক, সেইকাৰণে চাফা কৰিব লাগিব। এতিয়া এইটো গঁৰালটো চাফা কৰিলোঁ আৰু 50% কাম হৈ গ'ল। চাফা কৰি আৰু পোৱালিখিনি থ'লোঁ তলত, কাৰ্টুন ভালকৈ বস্তা পাৰি দিলোঁ আৰু দানা অকণমান দি থৈছোঁ, খাই আছে। সেইখিনি খাই আছে চাওক। এতিয়া কাঁহীখনতে দি দিছোঁ বাৰু দানাখিনি, অকণমান কমকৈ দিছোঁ মানে ইয়াতে লেতেৰা কৰে সেইকাৰণে। আগতে অকল এই কাৰ্টুনটোকে থৈ দিছোঁ চাওক, ইমান অকণমানি কাৰ্টুনটো। এতিয়া ইয়াত থৈ দিছোঁ। কেনেকুৱা হৈছে ক'বচোন আপোনালোকে। গাছ এতিয়া কুকুৰা পোৱালি পানী দিয়া যোগানটো বনাইছোঁ, চাব কেনেকৈ। এইটো এনেকুৱা এটা লৈ লৈছোঁ। কোকা-কোলা বটল হয়, এইটো স্প্ৰাইটৰ বটল হয়। ফেব্ৰিকুইক এটা লাগিব। ফেব্ৰিকুইক ইয়াত অকণমান এনেকৈ কৰি পেলাই নট এটা লগাই দিলোঁ হয় বাৰু। মই ফেব্ৰিকুইক লগাই দিছোঁ। তাৰপাছত ইয়াত এনেকৈ কৰি পেলাই ৰাখি দিওঁ সোঁ মাজত। টাইম লাগিবতো শুকাবলৈ। এইটো ফুটা কৰিব লাগিব। ফুটাটো হৈ গ'ল। এইটো লাগি ধৰি গ'ল টাইটকৈ গাছ। ৰাতিটো এতিয়া পানী দিয়াটো হৈ গ'ল, চাওঁ। অকণমান ৰ'দত দি দিছোঁ, মানে ফেব্ৰিক লগাইছিলোঁতো সেইটো শুকাব লাগিব ভালকৈ। ৰ'দত গৰম কৰি দিছোঁ, ভালকৈ টাইটকৈ লাগক। গাছ এতিয়া মানে এইটো পানী ভৰাই ল'লোঁ। এতিয়া টেষ্টিংটো কৰি চাওঁ, চাব পানীখিনি গোটেইখিনি ওলাই পৰে নে নপৰে। চাওক গাছ বুটকৈ ওলাই আছে। মানে ফুটা এটা কৰি দিছোঁ। ফুটাটো মানে যিমানখিনিলৈকে আছে সিমানখিনিলৈকে পানীখিনি ওলাব। তাৰপৰা পানী অকণমান দি পিছত বন্ধ হৈ যাব। জেগাটো অকণমান টেৰা হৈছে চাগে, দেখিলে গাছ। এতিয়া ৰখি গ'ল। এতিয়া টেষ্টিংটো কৰি চাওঁ, মানে ধৰ এইখনে কৰি চাওঁ, বটলৰ সাঁফৰখনেই। ইয়াৰ পৰা ধৰ কুকুৰা পোৱালিকেইটা পানী অকণমান খাই দিলে, ইমানটো খাই দিলে। চাই দেখিছে গাছ, যিমানখিনি পানী খালী হ'ল সেইখিনি আকৌ মানে তাত নিজে ভৰ্তি হৈ যাব। দেখিলে সিমানখিনি। এনেকৈ আপোনালোকৰ ঘৰতে বনাব পাৰে, এইটো নিকিনিলেও হয়, সহজ। খালি ওপৰৰ ফালে মানে এনেকৈ বন্ধ থাকিব লাগিব, নহ'লে সেইফালে হেঁচা যদি মই এইফালে ফুটা কৰি দিওঁ তেতিয়া পানীখিনি গোটেইখিনি ওলাই পৰিব। সেইকাৰণে মানে ওপৰৰ ফালে এনেকৈ কৰি বন্ধ থাকিব লাগিব। এতিয়া এইটো পানীটো দি থৈ আহোঁগৈ। আৰু এই পানীখিনিত ভিটামিন মিহলি কৰি থোৱা আছে কুকুৰাৰ কাৰণে।
চাওক গাছ পানী কি ধুনীয়াকৈ খাইছে এনেকৈ পানী যদি এনেকৈ ডাঙৰকৈ বাতি এটা দি দিওঁ তেতিয়া মানে গোটেইকেইটা টিকি থাকে পোৱালিকেইটা আৰু পানীবিলাকো এনেকৈ পৰি যায় আৰু এনেকৈ দিলে মানে কোনো পানী হেৰি নিতিতেও আৰু ধুনীয়াকৈ খাব পাৰে আৰু এতিয়া হেৰি এটা বনাই দিওঁ দানা খোৱাৰ কাৰণে কাঁহীখনত দি দিছোঁ লেতেৰা কৰিছে দানাবিলাক এনেই মানে পেলনি গৈছে সেইকাৰণে দানাৰ কাৰণে এটা বনাওঁ চ' গেছ ফাইনেলি বনি গ'ল চাওক এইটো দানা খোৱা এটা আৰু ইয়াত যদি এনেকৈ ঠুক মাৰে এইবিলাক মানে দানাবিলাক লাহে লাহে নামি আহি থাকিব তল পিনে আৰু এতিয়া তাত বহাই দিওঁগৈ এনে কৰি গেছ মানে কোনো খৰচ নকৰাকৈ ডাঙৰ হ'লেও মানে কুকুৰাবিলাক তেনেকৈও বনাব পাৰি আৰু সৰুতেও বনাব পাৰি আৰু মই এতিয়াতো কুকুৰাখিনি মোৰ বেছি নাই মানে অকল 20টামানহে পোৱালি আছে সেইকাৰণে মানে মই এটাই বনাইছোঁ আৰু পাছত বনাই ল'ম প্ৰয়োজন হ'লে আৰু ডাঙৰ হ'লেও মানে তেনেকৈ নিকিনাকৈ তেনেকৈও বনাব পাৰি এতিয়া এইখিনি চাওক গাছ দানা খাই পেলাই ধুনীয়াকৈ শুই আছে এতিয়া এইটো ইয়াত বহাই দিওঁ চাওক ইয়াত শুই আছে আৰু এইফালেও শুই আছে এইখিনি খাই পেলাই ধুনীয়াকৈ পানীটো এইটো ত' বন্ধুসকল আপোনালোকেও এনেই ঘৰতে তেনেকৈ কিবা কুকুৰা চুকুৰা এনেই হাঁহৰ পোৱালি ছোৱালী এনেই পুহিম বুলি ভাবিলে মানে তেনেকৈ বনাই ল'ব পাৰে মই বনাই লৈছোঁ আৰু ইমান ভালকৈ বনাব জনা নাই হ'লেও মানে কামত আহিছে আৰু সেইবিলাক দোকানত বা কিনি অনাবিলাকতকৈ ইমান ধুনীয়া পাৰফেক্ট হ'ব হ'লেও মানে কাম চলিব সেইবিলাকো মানে মইতো যেতিয়াও জুগুমীয়াকৈ কিবা কুকুৰা চুকুৰা তেনেকৈ পুহিম বুলি ভবা নাই এনেই মানে মই জাষ্ট ঘৰৰ কাৰণে এনেই খাবৰ কাৰণে পুহিছোঁ আৰু ঘৰত কি কৰোঁ কি নকৰোঁ লাগিলে তাকে মানে এনেই কুকুৰা পোৱালিকেইটা আছে সেইকেইটা লৈ মানে তেনেকুৱা যোগানকৈ দুটামান বনাওঁ বুলি এনেই ভিডিঅ' এটা বনাই দিলোঁ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে ক'ব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু নতুন এটা ভিডিঅ' লগ পাম বাই আৰু আমাৰ মায়ে মাছ ধৰিলে চাওক এইকেইজনী এইবিলাক সৰু মাছ মায়ে আৰু মাহী